এটা ঠিক আছে, এটা ভাল দৰৱ খাই আছোঁ আৰু অলপ ডিচিপ্লিনত চলি আছোঁ। হা নতুন গানৰ কাম চলি আছে, সেই মাজতে বেছি কাম কৰি দিলোঁ, প্ৰায় 15টামান গান একেলগে কৰি বেমাৰ হৈ গ'ল লাষ্টত। চ' এতিয়া লাহে লাহে কৰি আছোঁ, এটা দুটা এনেকৈ মিলাই কৰি আছোঁ। চ' আৰু নতুন মোৰ নিজৰ মিউজিক চেনেল মিউজিক লেভেল লঞ্চ কৰিম মোৰ বাৰ্থডেৰ দিনা 18 তাৰিখে 18 নৱেম্বৰত। তাৰ পৰিকল্পনা তাৰ প্লেনিং চলি আছে গোটেই। আৰু পৰহিলৈ মানে প্ৰথম টিজাৰটো ৰিলিজ কৰিম, তাৰপিছত টিজাৰ ৰিলিজ কৰি লাহেকৈ মই এটা গান কৰিছোঁ মনৰে কইনা বুলি, চিলাৰ 6 নম্বৰ গান এইটো। সেইটো বহুত খৰচ কৰি বহুত ধুনীয়াকৈ কৰিছোঁ, সেইটো মই ৰিলিজ দিয়া নাই, আজি 5 মাহ হ'ল। নিজৰ যেতিয়া মিউজিক চেনেলটো লঞ্চ হ'ব, নিজৰ লেভেল লঞ্চ হ'ব, নিজৰ লেভেলত প্ৰথম গান হিচাপে সেই মনৰ কইনা গানটো ৰিলিজ কৰিম। চ' এতিয়া সদ্যহতে এইখিনিয়ে পৰিকল্পনা, আৰু এখন চিনেমাৰ প্লেনিং চলি আছে আমাৰ। ভিডিঅ'টি যে আপোনালোকে নিশ্চয় গম পাইছে যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা আমাৰ মৰমৰ জুবিন দাৰ ইউটিউব চেনেল মুকলি কৰিব। 18 নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিন, আৰু তেখেতৰ জন্মদিনৰ দিনাই অসমবাসীলৈ আগবঢ়াব ইউটিউব চেনেলটি। লগতে তেখেতে এই কথাও উল্লেখ কৰে যে চিলা এলবামৰ এটি গীত মনৰে কইনা শীৰ্ষক গীতেৰে মুকলি কৰিব চেনেলটি। ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পাইছে লাইক এটা কৰিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি প্ৰেছ কৰিব। জুবিন দাৰ বিষয়ে আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। ধন্যবাদ।